সকলোকে নমস্কাৰ জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকল, মই আজি আমাৰ বাৰীৰ পকা অমিতাবিলাক ছিঙি নিম বুলি আহোঁতে সৰু ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। চাওকচোন আমাৰ অমিতাবিলাক ইমান ধুনীয়াকৈ পকি আছে। যোৱা বছৰৰে প্ৰায় 40 জোপামান অমিতা গছ আছে, তাৰেই বৰ্তমান অমিতাবিলাক পকি আছে। প্ৰায় 1 মাহমান আগৰ পৰাই আমাৰ পকা অমিতা বিক্ৰী কৰি আছোঁ। অমিতা মানে আমাৰ দুটা ছাইডত আছে। এটা ছাইডৰ অমিতাবিলাক আমি একেবাৰে পকাত ছিঙিব পাৰোঁ, কিন্তু আন এটা ছাইডৰ অমিতাবিলাক আমি ভালকৈ পকিব দিব নোৱাৰোঁ। চাওকচোন, এনেকৈ অলপ মানে কাচাই থাকাতে ছিঙিব লগা হয়। কাচাই থাকাতে কিয় ছিঙিব লগা হয় সেইটো কৈ আছোঁ বাৰু মই পিছত। আগতে চাওকচোন, ওপৰততো সাধাৰণ কাচাই থাকিলেও একো নহয়, ভিতৰত মানে বহুত ধুনীয়া, খাবলৈও ভাল। ভিতৰত গুটিবিলাকো ধুনীয়াকৈ পকিছে। চাওক, এনেকৈ মানে ভালকৈ নপকাকৈয়ে আমি বহুত ছিঙিলোঁ। চাওকচোন, এইবিলাক মানে অমিতা গছ থকাৰ ওচৰত আৰু বেলেগ গছ আছে। সেই গছত পৰি মানে চৰাইবিলাকে অমিতাবিলাকৰ এনেকুৱা অৱস্থা কৰিছে। চাওকচোন, অলপমান পকিলে মানে এনেকৈ খায় আৰু গোটেই অমিতাবিলাক নষ্ট কৰি দিয়ে। চাওক, ইমান ডাঙৰ, ইমান ধুনীয়া অমিতা। সেইটো কাৰণে একেবাৰে ভালকৈ পকিব দিব নোৱাৰোঁ। চাওক, এইবিলাক ঘৰলৈ লৈ গৈ আছোঁ। আমি এইবাৰ পকা অমিতা বিক্ৰী কৰি প্ৰায় 10,000 পৰা 15,000 মান টকা পাবলৈ সক্ষম হৈছোঁ। আমাৰ এতিয়া বজাৰত নিবৰ কাৰণে ৰেডি কৰি আছোঁ। গতিকে পুনৰবাৰ কৈছোঁ, যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আমাৰ খেতিৰ বিষয়ে আপোনালোকৰ কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট এটা কৰিব, আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।